আপোনালোকৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাই নাই অকমান ব্যস্ত আছিলোঁ ব্যস্ত মানে ইয়া নতুন লাইফ নতুন সকলো নতুন মোৰ বাবে সেইকাৰণে সময়বিলাক মিলাবলৈ অকমান প্ৰবলেম হৈ আছিলে এতিয়াৰ পৰা ভাবিছোঁ ৰেগুলাৰলি আহিম আপোনালোকৰ ওচৰলৈ আৰু বৰ্তমান মই আছোঁ মোৰ মাৰ ঘৰত তো আজি মই স্পেচিয়েল ব্লগটোত মোৰ মাহঁতৰ ঘৰখন দেখাম স্পেচিয়েলি ঘৰখন নহয় একচুৱেলি মই যে প্ৰথমতে ফুলৰ কালেকশ্যনখিনি দেখাব বিচাৰিছোঁ যিহেতু আপোনালোকে জানেই মই ফুল কিমান ভাল পাওঁ আৰু সেয়া আৰম্ভণি হৈছিলে ঘৰৰ পৰাই তো প্ৰথম চাই লওক ঘৰটো মই দেখাই আছোঁ যে বৰ্তমান মই মোৰ মাৰ ঘৰত আছোঁ ছোৱালী কেইদিনমান ছোৱালী হোৱাৰ পাছতে হস্পিটেলৰ পৰা আচলতে মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু কেইদিনমান ইয়াতে থাকিম যেতিয়ালৈকে তাই অকণমান মই নিজে কণ্ট্ৰল কৰিব পৰা নোহোৱালৈকে ইয়াতে থাকিম বুলি ভাবিছোঁ মাৰ ঘৰ বুলিলে প্ৰত্যেকজনী বিবাহিতা মহিলা হওক বা ছোৱালী হওক টানটো বেলেগ ধৰণৰ হয় বিয়াৰ আগতেও আমি 18 বছৰ 20 22 25 বছৰ আমি এখন ঘৰত থাকোঁ যদিও বিয়া হৈ যোৱাৰ পাছতহে সেইখন ঘৰৰ প্ৰতি আমাৰ টানটো বেছি হৈ আহে কিছুমান মূল্য আমি হেৰুৱাৰ পাছত বুজি পাওঁ বুলি কোৱা হয় ন তো হয়নে সকলোৰে যে বিয়া হৈ যোৱাৰ পাছতহে মানে মাহঁতৰ ঘৰখন বেছি আপোন কিয়নো ইমান সোনকালে গুচি গ'লোঁ এনেকুৱা এটা অনুভৱ হয়নে আৰু যদি হয় মোৰ ভিডিঅ'টো চাই থকা প্ৰত্যেকজনী বিয়া হোৱা ছোৱালীয়ে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি ক'ব আপোনালোকৰ কেনেকুৱা লাগে এইটো আমাৰ ঘৰ বুলিলে আচলতে মোৰ মা দেউতাৰ ঘৰ য'ত মই জন্ম হৈছিলোঁ এখন আমাৰ ঘৰ খুব সেউজীয়া আমাৰ ঘৰৰ কিনাৰৰ পৰিৱেশখিনি আৰু সেইকাৰণে মানুহে খুবেই ভাল পায় যোনে আহে সিয়ে কয় মানে খুব ভাল লাগে বুলি বৰ্তমান অকণমান অলপমান জংঘল হৈ আছে কিয়নো বৰষুণৰ কাৰণে চাফাও কৰিব পৰা হোৱা নাই ভালদৰে তথাপিও যিখিনি পাৰে দেউতাই তেনেকৈ কৰে আৰু এয়া সকলো ফুলনি মোৰ দেউতাৰ দেই মই ভালকৈ ওচৰৰ পৰা দেখাম প্ৰথমে দেখাই লৈছোঁ সেইকেইটা আমাৰ ঘৰ ছাগলী এইটো ফাৰ্ষ্ট মই দেখাইছোঁ খুব পুৰণি ঘৰ দেই একেবাৰে পুৰণি এয়া চাফাই চলি আছে আচলতে এয়া এইটো ড্ৰয়িং ৰুম এইটো পিছত বনোৱা সেইকাৰণে ৰুমটো অকণমান মানে নতুনৰ দৰে বাকীবিলাক কিন্তু একেবাৰে পুৰণি ঘৰ এয়া ড্ৰয়িং ৰুমৰ এয়া ফটো এয়া আমাৰ এংগেজমেণ্টৰ ফটো এয়া ভণ্টি মা এজনী মা দেই এয়া দেউতা দেহা মানুহ এইফালে আহা এয়া ভিতৰতো আমাৰ প্লাণ্টছ থাকে ইনডোৰ প্লাণ্টছবিলাক যিহেতু আমি খুব ভাল পাওঁ দেহা হাই কৈ দিয়া কোৱা না এজনী বাৰ্বি দেই হাই কোৱা মা কিয় হাই কৈ দিয়া মোৰ মাই নেম ইজ কোৱা আৰোহী বৰা ভিতৰত কোন আছে বাবি কোনে খেলিছে বাৰ লগত কোনে খেলি আছে এজনী আমাৰ কোন আমাৰ টিয়াৰা মানুহজনী মোৰ মা মানুহজনী খেলিছা মা মানুহ খেলিছা মা মানুহ মাতা আকৌ খেলাচোন চাওঁ মা মানুহ জিভাখন উলিয়াই দিয়া মা মানুহ জিভাখন উলিয়াই দিয়া কৈ দিয়া কি হ'ল মই ফুলখিনি দেখাবলৈ যত্ন কৰিম অকণ আন্ধাৰ হৈছে সন্ধিয়া হৈছে সেইকাৰণে হয়তো ভালদৰে গম নাপাব তথাপিও এয়া
অৰণ্যৰ মাজত আমি থাকি ভাল পাওঁ এয়া ফুলখিনি চালোঁ এতিয়া বাহিৰৰখিনি চাম সোমাবলৈ অকণ ভয়ে লাগে জোকে ওলাই নে সাপে ওলাই তেওঁ সোমাই দেখাই আছোঁ মই চাই থাকক খুব খেচিমেচিও হৈ আছে আচলতে তথাপিও এনেকৈও ভাল লাগে ধৰক সেউজীয়াখিনি যেনেকৈ থাকক সেউজীয়া সদায় প্ৰিয় ইয়াৰ হেংগিংবিলাক আছে সৰু সৰু টিকলা টিকলা এয়া এখন সৰুকৈ গোলাপ ফুলৰ সৰুকৈ একচুৱেলি সৰু নহয় কিন্তু এতিয়া বৰ্তমান তাত নোসোমাওঁ কিয়নো এয়া বহুত এয়া চাফা কৰা হৈহে আছে এয়া ফুলিলে খুবেই ধুনীয়া লাগে একদম বৰ ডাঙৰ ডাঙৰ লাগে এইটো আমাৰ গোসাঁই থাপনা আচলতে গোসাঁই ঘৰ এজোপা শেৱালি ফুল সন্ধিয়া হ'লে খুব ধুনীয়াকৈ আমোল মানে ফুল পৰিয়ে আছে এজোপা ইয়াত অকল জবা আৰু পাতাবাহাৰ বুলি কওঁ আমি পাতাবাহাৰৰ ডিফাৰেণ্ট কালেকশ্যনছ আছে আৰু ইয়াৰ সকলো ডেটাৰ কালেকশ্যন দেই য'লৈকে যায় তাৰপৰা খুজি আনে এজোপা পাতবিলাক চব প্ৰত্যেকজোপা গছ বেলেগ কিন্তু এজোপা এয়া এজোপা খুব ভাল লাগে আৰু খুব উজ্জ্বল ৰংটো এনেকৈও খুব ধুনীয়া দেখিছে ন এয়া এফালে জবা আছে ফুলা নাই এজোপা মানি প্লেণ্ট আৰু এয়াই আমাৰ ঘৰৰ বাগিচা ভালকে ব হাই বুলি ক তই নামটো কৈ দে মেহেক কয়া বৰা বুলি ক আজি আলহী আহিলে আৰু কি হ'ল তোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়াৰ পৰা মই যিহেতু কথা দিছোঁ ৰেগুলাৰলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভাল পায় সহায় সহযোগিতা কৰিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো নিশ্চয় আপোনালোকৰ মনত আছে মিষ্টাৰ এণ্ড মিছেছ শইকীয়া ধন্যবাদ